নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল, আপোনালোকে চাব পাৰে এপ্লিকেশ্যন ফৰ স্কলাৰশ্বিপছ ফৰ ST ষ্টুডেণ্টছ অফ আছাম ফৰ দ্য একাডেমিক ইয়াৰ 2024-2025 আৰু সেইমতে বন্ধুসকল ST ষ্টুডেণ্টছসকলৰ কাৰণে স্কলাৰশ্বিপৰ সুযোগ আহি পৰিছে। বন্ধুসকল, আপোনালোকে চাব পাৰে Pre-Matric Scholarship to ST students studying in the class 9-10. Eligibility annual family income 2.50 lakh. Last date for submission of online applications by students 31st August 2024. Last date of verification by institute nodal officers 15th September 2024. আৰু সেইমতে বন্ধুসকল যিসকল ST students class 9 আৰু 10ত অধ্যয়ন কৰি আছে আৰু এলোকৰ পৰিয়ালৰ বছৰি ইনকাম 2.50 লাখৰ তলত হয়, তেওঁলোকে প্ৰি মেট্ৰিক ST স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু বন্ধুসকল ছাত্ৰ ছাত্ৰীসকলে 31 আগষ্টৰ ভিতৰত আবেদন কৰিব লাগিব। আৰু বন্ধুসকল আৰু এটা স্কিম পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেণ্টছ এলিজিবিলিটি 2.50 lakhs annual family income. Last date for submission of online application by students 31st October 2024. Last date of verification by institute nodal officers 15th November 2024. আৰু সেইমতে বন্ধুসকল পোষ্ট মেট্ৰিক ST স্কলাৰশ্বিপৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে 2.50 lakhs annual family income। আৰু বন্ধুসকল আবেদন কৰা লাষ্ট ডেট হৈছে 31st October 2024। আৰু বন্ধুসকল স্কলাৰশ্বিপৰ আবেদন একাডেমিক ইয়াৰ 2024-25 কাৰণে বিচৰা হৈছে। আৰু ছাত্ৰ ছাত্ৰীসকলে www.scholarships.gov.in ত আবেদন কৰিব পাৰিব। আৰু বন্ধুসকল আপোনালোকে সবিশেষ জানিবলৈ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল ৱেবছাইটটো ভিজিট কৰিব। আৰু বন্ধুসকল গভট এইডেড গভট ৰিকগনাইজড স্কুল হায়াৰ ছেকেণ্ডেৰী কলেজেছ ইউনিভাৰ্চিটি ইনক্লুডিং মেডিকেল টেকনিকেল ইনষ্টিটিউশ্যনছ আৰু UDICE AISHE NCVT ইত্যাদি কোড থকা স্কুলৰ ছাত্ৰ ছাত্ৰীসকলেও আবেদন কৰিব পাৰিব। বন্ধুসকল আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আপোনালোকে ডিজাৰ্ভিং ষ্টুডেণ্টছবিলাকে যাতে স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলো ডিজাৰ্ভিং কেণ্ডিডেটে এপ্লাই কৰিব পাৰে। আৰু বন্ধুসকল আপোনালোকৰ যদি স্কলাৰশ্বিপৰ ৰিগাৰ্ডিং কোনো কুৱেৰিজ থাকে আপোনালোকে নিশ্চয় কমেণ্ট ছেকশ্যনৰ যোগেদি আমাক জনাব, আমি আপোনালোকৰ প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। উই হোপ দিছ ভিডিঅ' ৱাজ ইনফৰ্মেটিভ এণ্ড হেল্পফুল। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।